আনজাতি কৰি আছে অপমান এনেকৈয়ে হ'ব নেকি অসমীয়াৰ অৱসান অশ্ৰু বৈ আহিছে মোৰ এই কাণত অত্যাচাৰ বন্ধ কৰ দুখীয়াৰ ওপৰত দেশ আজি ক্ষমতা লোভী নেতাৰ কবলত পৰিণতি অসম আছিল ৰখা দল হাৰ মাৰিব শিকা নাই মোৰ ইচ্ছা শক্তি প্ৰবল দুখীয়া নিৰ্ধনী বুলি নেভাবিবি দুৰ্বল ভ্ৰষ্টাচাৰ অত্যাচাৰ কৰি তই পলাবি ক'ত ইমান যে ধন লুটিছ সেয়া তই লুকাবি ক'ত বিপ্লৱৰ চুই চলিছে অসমবাসীৰ মনত চলি পুৰি চাবি এই চৈত্যহত ভাষাৰ ভিত্তিত চবকে যদি সুকীয়া এখন ৰাজ্য লাগে পুনৰ অসম গঢ়াৰ সপোন পূৰ্ণ হ'ব কেনেকে জাতি ভেদৰ ধাৰণাবোৰ মনৰ পৰা বাহিৰ কৰ দেশত চলা হিন্দু মুছলিম সংঘাতবোৰ বন্ধ কৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মোৰ যুদ্ধ আৰম্ভ বিভাজনকাৰীবোৰৰ দম্ভালি বন্ধ বন্ধ হ'ব সন্ত্ৰাসবাদ সন্ত্ৰাসীৰ আতংক শুধৰাব হ'ল দেশৰ বিকল গণতন্ত্ৰ গোটেই পৃথিৱীত আছে বিজ্ঞানৰ অগ্ৰগতি অসমখন ঘূৰি চোৱা গাঁৱত নাই বিজুলী সাম্প্ৰদায়িক হিংসাত অসমবাসী লিপ্ত আজি জাতি ধৰ্ম ভাষা ভেদ নাই কোনো প্ৰগতি বিভাজিত অসম উত্তপ্ত পৰিস্থিতি এক জাতিয়ে আন জাতিক জনাইছে প্ৰত্যাহ্বান মন্তব্যৰ জৰিয়তে সমস্যাৰ সৃষ্টি নিৰীহ গুলীয়াই ক'ত পাবি সমাধান চোৱা অসমবাসীৰ কান্ত দেশ নিব বিদেশীয়ে জাতি ভেদত মত্ত সাধাৰণ নাগৰিকৰ জীৱন বিপন্ন দুখীয়া কৃষকৰ কৃষক নাই অন্ন একবিংশ শতিকাত